I've said ये तो सिर्फ ट्रेलर है, पिक्चर अभी बाकी है. खुलुमबाई, नमस्कार, जोहार, assalamu alaikum, very good evening to all of you. আপোনালোকক মোৰ ফেচবুক লাইভত জইন কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ. Thank you so much for joining me. পোনপ্ৰথমতে আমাৰ অসমৰ সন্তান daughter of Assam, Uma Setri ডাঙৰীয়ানী ক্ৰিকেট বিশ্বকাপ জয়ী হোৱাৰ পিছত অসমত যে ভৰি দিলে, ঘৰত ঘূৰি আহিলে, তেখেতক আমি UPPL দলৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ. এয়াৰপৰ্টত যাই পেলাই ৱেলকাম কৰিব পাৰিলে বহুত ভাল লাগিল হয়. এটা হিষ্ট্ৰী হয় যে আমাৰ অসমৰ পৰা অসমৰ সন্তান উমা চেত্ৰী ডাঙৰীয়ানী বিশ্বকাপ বিজয়ী ভাৰতীয় টীমৰ সদস্য যে আছিল, আমাৰ কাৰণে খুব গৌৰৱৰ কথা. এইটো বহুত প্ৰাউড ফিল কৰিছোঁ আৰু তেখেতক ৱেলকাম জনাইছোঁ আৰু কংগ্ৰেচুলেশ্যন জনাইছোঁ. আমি জাষ্ট BTR motorcycle tour with the team who সংগঠিত UPPL who সমৃদ্ধি BTR ৰিচাৰ্জেণ্ট UPPL ৰিচাৰ্জেণ্ট BTR থিম লৈ পেলাই কোকৰাঝাৰৰ কাজিগাঁও গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জন্মস্থানৰ পৰা আৰম্ভ কৰি গহপুৰলৈকে যে আমি গ'লোঁ, গোটেই টীম আমি ভালে ভালে গৈ অলমষ্ট 1500 কিলোমিটাৰ কভাৰ কৰি আমি যে ভালে ভালে সুস্বাস্থ্য লৈ গৈ পালোঁ আৰু আকৌ ঘূৰি আহিলোঁ. আজি সকলো টীমক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ. আমাৰ যে ৰিচাৰ্জেণ্ট UPPL ৰিচাৰ্জেণ্ট BTR মটৰচাইকেল টুৰৰ যে মেম্বাৰ আছে সকলোকে, যিমান ৰাইডাৰ আছিলে, আমাৰ পিলিয়ন ৰাইডাৰ আছিলে, আমাৰ ছাপোৰ্ট টীম আছিলে আৰু আমাৰ ছ'চিয়েল মিডিয়া টীম, যিমান আমাৰ টীম আছিলে তেখেতসকলক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু বহুত বহুত ধন্যবাদ দিছোঁ. বহুত শ্বৰ্ট নটিছত আমি আপিল কৰাৰ লগে লগে এইটো ভলেণ্টাৰীলি ৰেজিষ্টাৰ কৰিছে, ভলেণ্টাৰীলি যাম বুলি কৈছে. তো আমি বহুত বহুত ধন্যবাদ দিছোঁ. আমাৰ যে ঠায়ে ঠায়ে যে আমাক স্পনচাৰবিলাক আছিলে সকলোকে ধন্যবাদ দিছোঁ. প্ৰথমতে উইলছন হাজদা ডাঙৰীয়া আমাক এসাঁজ খুৱাইছে মৰ্নাইটি ষ্টেটত, তাৰ কাৰণে ধন্যবাদ জনালোঁ. লৰেন্স এছলাৰী ডাঙৰীয়া আমাৰ কোকৰাঝাৰৰ MLA, তেখেতক ধন্যবাদ দিছোঁ. তেখেতে আমাক যে ডিনাৰ খুৱালে আৰু কালি পুখুৰীত আমাক ভালকৈ ৰাখিলে, তাৰ কাৰণে ধন্যবাদ দিছোঁ. আমাৰ ব্ৰেকফাষ্টো খুৱাইছে তেখেতে. আৰু আমাৰ চিডলিৰ MLA মাননীয় নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া, তেখেতেও আমাক ব্ৰেকফাষ্ট খুৱাইছে. আৰু আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, তেখেতে আমাক লাঞ্চ খুৱালে. তাৰপিছত আমাৰ ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া একবাৰ আমাক তেল ভৰাই দিলে. যাই পেলাই আমাৰ জয় মুছাহাৰী ডাঙৰীয়া আমাক চালবাৰীত ভালকৈ ৰাখিলে, ডিনাৰ খুৱালে, ব্ৰেকফাষ্ট খুৱালে. যাই পেলাই ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আমাক একবাৰ তেল ভৰাই দিলে. তাৰপিছত যাই পেলাই আমাৰ তামোলপুৰত জলেন দৈমাৰী ডাঙৰীয়া আমাক তামোলপুৰ UPPL অফিচতে ভালকৈ ৰাখিলে আৰু একবাৰ ডিনাৰ খুৱালে, ব্ৰেকফাষ্ট খুৱালে, ধন্যবাদ দিছোঁ. আৰু ভেৰগাঁৱত যাই পেলাই দাৱৈচা বড়ো ডাঙৰীয়া আমাক এসাঁজ লাঞ্চ খুৱালে, তাৰ কাৰণেও ধন্যবাদ দিলোঁ. আৰু স্বপন দাস ডাঙৰীয়া, তেখেতে আমাক একবাৰ তেল ভৰাই দিলে, তাৰ কাৰণে ধন্যবাদ জনালোঁ. ওদালগুৰিত যাই পেলাই গোবিন্দ বসুমতাৰী ডাঙৰীয়াই আমাক ডিনাৰ খুৱালে, আমাক সুজিত নাৰ্জাৰী মেমৰিয়েল হলত ভালকৈ ৰাখিলে, নেক্সট ডে মৰ্ণিং ব্ৰেকফাষ্ট খুৱালে, বহুত ভাল লাগিল. তাৰপিছত আমি যাই পেলাই শোণিতপুৰত আমি ভালুকপুঙত যাই পেলাই আমাক খনেশ্বৰ বড়ো ডাঙৰীয়া আমাক ভালকৈ ৰাখিলে, ডিনাৰ খুৱালে, ব্ৰেকফাষ্ট খুৱালে. যাই পেলাই আমি গহপুৰৰ গোটেই UPPL টীম আমাক ধুনীয়াকৈ ৰিচিভ কৰিলে, আমাক ভালকৈ খোৱালে বোৱালে. তাৰ কাৰণে সকলো আমি যে যিমান স্পনচাৰ কোনোবা যদি থাকি গৈছে, কিয়নো আমাক জিৰ' বাজেট এইটো মটৰচাইকেল টুৰ আছিলে, কোনো বাজেট কৰা নাই, আমি কোনো তেনেকুৱা টকা পইচা নাই. সকলোৱে নিজে নিজে মটৰচাইকেল লৈ আহিছে, নিজে নিজে তেল ভৰিছে. য'ত স্পনচাৰবিলাকে ভৰি দিছে এইটো ঠিক আছে, নহ'লে
আমি নিজে নিজে বাইকত তেল ভৰাই লৈছোঁ। খানা ৰাস্তাই ৰাস্তাই টেলিফোন কৰিছোঁ, দাদা আপুনি এসাঁজ খুৱাই দিয়ক, আমাক ৰাখক ভালকে, য'ত ক্লাব আছে, কমিউনিটি হল আছে, য'তে পাই আমাক ৰাখিলে হ'ল, আমাৰ একো প্ৰব্লেম নাই বুলি আমি কৈছোঁ। চ' ৰাফলি আমি 1500 কিলোমিটাৰ তেনেকৈ কভাৰ কৰিলোঁ। বহুত ভাল এক্সপিৰিয়েঞ্চ। আমাৰ বিটিআৰখন যে ইমান ধুনীয়া, এনেও ধুনীয়া জানো আগৰ পৰাই, কিন্তু এইবাৰ একদম সঁচা সঁচিকি একদম মানে উইটনেছড that it is amazingly beautiful. মানে পকি থকা ধান, লাহে লাহেকৈ কাটিব পৰা ধান, কিছুমান গ্ৰীণ হৈ থকা ধান, তাৰপিছত আমাৰ গ্ৰীণ ভেজিটেশ্যনছ, নদী, বিল, হিলছ, মানে ক'ব গ'লে বহুত মানে ধুনীয়া। নৌকা পাৰ কৰি পেলাই আমি গ'লোঁ। এইবিলাক এক্সপিৰিয়েঞ্চ অমেজিং, মানে এইবিলাক মানে লাইফৰ কাৰণে মই ভাবিছোঁ বহুত ইনৰিচিং হয়। ফিউচাৰত এইবিলাক কিতাপ চিতাপ লিখিলে এইবিলাক মানে কিতাপত নেক্সট টেণ্টত বহুত বছৰ পিছত থাকিলোঁ। মই পাৰ্চনেলি প্ৰায় 15 ইয়াৰ্ছৰ পিছত বাইক চলাইছোঁ ইমান দূৰ। অলপ চলপ এনেকৈ 5 মিনিট 10 মিনিট ক'ৰবাত চলাইছোঁ মাজত, কিন্তু মটৰচাইকেল জীৱনত ইমান দীঘলীয়া মটৰচাইকেল কেতিয়াও চলোৱা নাই। ইমান হেভি বাইক, ৰয়েল এনফিল্ড বাইক তেনেকৈ চলোৱা নাই কেতিয়াও। একবাৰ 2 বছৰ না 3 বছৰ আগত কোকৰাঝাৰৰ পৰা কাজলগাঁওলৈকে ৰেলী এটা আছিলে, তেতিয়া চলাইছিলোঁ। এইখিনি বহুত মানে লংগেষ্ট মটৰচাইকেল ট্ৰিপ বুলি ক'লে সেইটোৱে ক'ব পাৰোঁ মই লাইফত। এনেকুৱা দীঘলীয়া মটৰচাইকেল মানে 2010ৰ পিছত মোৰ মনত নাই। 2010ৰ আগত কোকৰাঝাৰৰ পৰা মোৰ গাঁও বামুণকুৰালৈকে, ভৰাগুৰি বামুণকুৰালৈকে মই অহা যোৱা কৰিছোঁ মটৰচাইকেল দি। তাৰপিছত মোৰ মনত নাই তেনেকুৱা মটৰচাইকেল চলোৱা। So it has been really enriching experience, and thanks to all the people who have supported us, who helped us. ৰাস্তাই ৰাস্তাই মানুহে যে আদৰণি জনালে, আমাক চাহ খোৱালে, শিমলু আলু খোৱালে, আৰু আমাক ভাত খোৱালে। য'তে থাকোঁ তাতে মানে তেনেকৈ ভাত খোৱালে। আমি বিশ্বনাথ ডিষ্ট্ৰিক্টত গৈ শান্তিপুৰ বুলি এটা জেগাত ধুনীয়াকৈ আমি ঔটেঙা আৰু আমাৰ কি কয় এইটো ৰাইচ ফ্ল'ৰ, অনলা আৰু ঔটেঙা আমি খালোঁ, আৰু লোকেল মাছ তাতে খালোঁ। বহুত ভাল লাগিল। আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্ট পিপলক বহুত বহুত ধন্যবাদ দিছোঁ। য'তে যাওঁ এনেকৈ চিম্পল খানা, টেষ্টি খানা, লোকেল ফুড বহুত ধুনীয়াকৈ আমি খাই মেলি এই মটৰচাইকেল টুৰটো ছাকচেছফুলি আমি কৰিলোঁ। এতিয়া এই মটৰচাইকেল টুৰটো আমি কিছুমান উদ্দেশ্য আৰু লক্ষ্য লৈ পেলাই কৰিছিলোঁ। প্ৰথম উদ্দেশ্য আছিলে বহুত ইণ্টাৰনেল, এইটো উদ্দেশ্য আছিলে যে আমি ইপিপিএল সংগঠনটো তৃণমূল পৰ্যায়ৰ পৰা কেন্দ্ৰীয় পৰ্যায়লৈকে কেনেকৈ মজবুত কৰিম, কেনেকৈ সংগঠিত কৰিম, এইটো আমাৰ উদ্দেশ্য আৰু লক্ষ্য আছিলে প্ৰথমটো। দ্বিতীয়তে গোটেই অসমৰ লগতে গোটেই বিশ্বত যি জাষ্টিছ ফৰ জুবিন গাৰ্গ এটা মুভমেণ্ট চলি আছে, এই মুভমেণ্টটো আমি দলৰ তৰফৰ পৰা সমৰ্থন জনোৱা এই মটৰচাইকেল টুৰৰ দ্বাৰা দি। 3 নম্বৰত বিটিআৰ চুক্তিৰ মৰ্মে ভাৰতীয় সংবিধানৰ 280 নং দফা আৰ্টিকল 280 যে 125তম সংশোধন হ'বলগীয়া আছে, এইটো পাৰ্লিয়ামেণ্টত পেণ্ডিং হৈ আছে। এই আৰ্টিকল 280ৰ 125th এমেণ্ডমেণ্ট এইটো অতি সোনকালে যাতে হয়, এইটো আমি দাবী ৰাখিছোঁ মটৰচাইকেল টুৰৰ দ্বাৰা দি। আপোনালোকে জানে যে আমি বিটিআৰ কাউন্সিল হিচাপে আমি কেন্দ্ৰীয় চৰকাৰৰ কোনো ডাইৰেক্ট ফাইনেন্সিং নাপাওঁ। চৰকাৰজনেও নহওঁ, এইটো ইপিপিএলো হ'ব পাৰে, বিপিএল হ'ব পাৰে, অন্য দলে ভৱিষ্যতত বিটিআৰৰ চৰকাৰৰ মানে কিবা আহিব পাৰে। কিন্তু আমি পাব্লিক হিচাপে এজ এ নাগৰিক আমি বহুত মানে ডিপ্ৰাইভ হৈ আছোঁ। আমাৰ অসম চৰকাৰৰ বাজেট বছৰেকীয়া 1 লাখ কৰোৰৰ বেছি আছে। 1 লাখ কৰোৰৰ বেছি থাকিলে আমি অসমৰ প্ৰায় 14% জনসংখ্যা আমি বিটিআৰত আছোঁ। 14% যদি জনসংখ্যা হয়, তেনেহ'লে যদি 1 লাখ কৰোৰো হয়, আমি 14,000 কোটি পাবলগীয়া আছে, 14,000 কৰোৰ। কিন্তু আমি পাওঁ কিমান? আমি আগৰ বছৰ চাগে 800 কোটি পাইছোঁ। এই বছৰ 1100 কোটি আছে বুলি মই শুনিছোঁ। মইতো জানামতে 800 কোটি আছিলে, তাৰ আগত 750 আছিলে, তাৰ আগত 700 আছিলে, তেনেকৈ আমি যেতিয়া চৰকাৰ টেক অভাৰ কৰিছোঁ 2020 চনত, মোৰ মনত
থকা মতে প্ৰায় 670 crore মান আমি 2020-21 অৰ্থনৈতিক বছৰত মানে পাইছিলোঁ। তো এটা ফ্লাইঅভাৰ বনাবলৈ বহুত চহৰ নগৰত চিটিবিলাকত মানে তেনেকৈ 1000 crore 1500 crore এনেকৈ খৰচ কৰি দিয়ে। 600 crore এটা ফ্লাইঅভাৰ বনাবলৈ আমাক দি দিয়ে। 2011 চেঞ্চাছ মতে আমাৰ বিটিআৰত প্ৰায় 35 লাখ পপুলেশ্যন আছে। তো 2011 পৰা 2025 এতিয়া মানুহটো বাঢ়িছে। আমি 40 লাখক যদি ধৰোঁ, 40 লাখ মানুহৰ কাৰণে মাত্ৰ 800 কোটি টকা যে পাওঁ, ইট ইজ so little for us. So আমি যদি 1 লাখ crore 14% যদি পাব লাগে, তেনেহ'লে আমি 14,000 crore পালে আমি বিটিআৰ বহুত উন্নয়ন কৰিব পাৰিম। মানে কোনো মানুহক ব্লেম কৰিব বিচৰা নাই। এইটো আৰ্টিকল 282 যেতিয়া এমেণ্ডমেণ্ট হ'ব, কাউন্সিলবিলাকত আমাৰ গোটেই নৰ্থ ইষ্টত 10টা অট'নমাছ কাউন্সিল আছে, 6 শিডিউল অট'নমাছ কাউন্সিল আছে, গোটেই ভাৰতত 29টা অট'নমাছ কাউন্সিল আছে। সকলো অট'নমাছ কাউন্সিলক ডাইৰেক্ট ফাইনেন্সিং আহিব চেণ্ট্ৰেল গভৰ্ণমেণ্টত এজ পাৰ দি পপুলেশ্যন ৰেচিঅ'। 4 নম্বৰত আমি লৈছিলোঁ যে আমাৰ বিটিআৰ চুক্তিৰ দফা মতে আমাৰ বিটিআৰৰ যে 40টা MCLA সমষ্টি আছে, 40টাৰ পৰা 60টালৈকে বঢ়োৱাৰ এটা দফা, মেইন দফাটো এইটো আছে। ইয়াত মানে ভাৰত চৰকাৰৰ কমিটমেণ্ট আছে, অসম চৰকাৰৰ কমিটমেণ্ট আছে, যিবিলাক চুক্তি স্বাক্ষৰ কৰিছে। এই স্বাক্ষৰকাৰীসকলৰ মানে দায়িত্ব আছে, সংগঠনবিলাকৰ দায়িত্ব আছে। ৰাইজে আশাৰে বাট চাই আছে কেতিয়া 40টাৰ পৰা 60টা হ'ব। আমাৰ 40টাৰ ভিতৰত 30টা হ'ল ST ৰিজাৰ্ভ, 10টাৰ ভিতৰত 5টা অপেন, 5টা জেনেৰেল, 26টা জাতি জনগোষ্ঠী আছে। তো গোটেই জাতি জনগোষ্ঠীয়ে এই 40টা যে আমাৰ MCLA পৰিষদীয় যে সমষ্টি আছে, এইবিলাক মানে যথেষ্ট নহয় 26টা জাতি জনগোষ্ঠীৰ কাৰণে। তো 60টালৈকে যেতিয়া কৰিব, তেতিয়া বহুত জাতি জনগোষ্ঠী যিবিলাক মানে ৰিপ্ৰেজেণ্টেশ্যন নাপায়, যিবিলাক নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ সুযোগ নাপায়, তেখেতসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কাৰণে সুযোগ পাব। আৰু এইটো গণতন্ত্ৰৰ কাৰণে খুব দৰকাৰ যে প্ৰত্যেকটো জাতি জনগোষ্ঠী যিবিলাক আনৰিপ্ৰেজেণ্টেড হয়, তেখেতসকলে যাতে ৰিপ্ৰেজেণ্টেড মানে ফিল কৰে। এইটো ডেম'ক্ৰেচিৰ এটা স্পিৰিট হয়। গণতন্ত্ৰত যিমানে পাব্লিকে অংশগ্ৰহণ কৰিব সিমানে ভাল। মানে আফটাৰ অল ইটছ মানে বাই দ্য পিপল, অফ দ্য পিপল এণ্ড ফৰ দ্য পিপল। গতিকে যদি আমি এইটো নাগৰিকৰ কাৰণে হয় দেশটো, চৰকাৰটো, তেনেহ'লে আমি নাগৰিকে যোনটো বিচাৰিছে সেইটো দি দিয়াটোৱে গণতন্ত্ৰৰ এটা এথিক্স বুলি ক'ব লাগিব, বা গণতন্ত্ৰৰ এইটো নিয়ম। গতিকে সোনকালে যাতে এই 40টাৰ পৰা 60টালৈকে ডিলিমিটেশ্যন প্ৰচেছটো ষ্টাৰ্ট কৰি পেলাই গহপুৰলৈকে কভাৰ কৰিব পাৰা যাতে মানে কৰি দিয়ে, সেইটোৰ কাৰণে আমি দাবী জনাইছোঁ এই মটৰচাইকেল ট্যুৰৰ দ্বাৰা। 5 নম্বৰত আমাৰ যে গোটেই বিটিআৰত এতিয়া অপেন আৰু ইলিগেল জুৱা চলি আছে, এই জুৱাবিলাক ঠিক নহয়। 2020 চনত আমি যেতিয়া চৰকাৰ আহিলোঁ, তেতিয়া পুলিচ লগাই পেলাই আমাৰ ল'ৰাবিলাক পঠিয়াই পেলাই য'তে তেনেকুৱা ইলিগেল জুৱা হোৱা দেখা পাইছোঁ, এইবিলাক আমি বন্ধ কৰিছোঁ। 2 দিনীয়া পূজাৰ নামত 20 দিন 25 দিন তেনেকৈ মেলা পাতি থাকে। কোনো পূজা অকেশ্যন নোহোৱাকৈ পৰীক্ষাৰ মাজতে যে মেলাবিলাক পাতি থাকে, এই জুৱাবিলাক পাতি থাকে, এইটো আমাৰ সমাজৰ কাৰণে ভাল নহয়, ভাল লক্ষণ নহয়। এইবিলাক মানে চৰকাৰ যোনে নহওক কিয় আমাৰ নৱপ্ৰজন্মক আমি অন্ধকাৰৰ ফালে ঠেলি দিব নোৱাৰোঁ। গতিকে মই প্ৰশাসনক আৰু চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ মটৰচাইকেলৰ ট্যুৰৰ দ্বাৰা এইটো যাতে সোনকালে বন্ধ হৈ যায়। 6 নম্বৰত আমি উদ্দেশ্য হিচাপে ৰাখিছিলোঁ যে আমাৰ EPPLৰ দিনত যিবিলাক ভাল ভাল কাম হৈছে, যেনেকৈ আমি মিছন বৈশ্যমতী বুলি এটা মিছন লৈছোঁ, যাৰ দ্বাৰা দি আমাৰ লেণ্ড ৰেকৰ্ডটো 100% ডিজিটাইজেশ্যন কৰিব পাৰিছোঁ। বহুত ৰাজ্য চৰকাৰে এতিয়া কৰিব পৰা নাই, এইটো লেণ্ড ৰেকৰ্ডটো ডিজিটাইজেশ্যন বা কম্পিউটাৰাইজ কৰিব পৰা নাই। আৰু আমি মাটি পাট্টা যে দিলোঁ, 3,72,000 পৰিয়ালক যে মাটি পাট্টা দিলোঁ, এইটো আমি ৰাইজৰ মাজত আৰু আমাৰ দলৰ কৰ্মীবিলাকৰ মাজত সজাগতা আনিবলৈ এইটো মটৰচাইকেল ট্যুৰটো লৈছোঁ। পদুভা ছুপাৰ 50 মিছন কৰিলোঁ, 3.5 লাখতকৈ অধিক PMAY ঘৰ চেংচন কৰাই 100% কমপ্লিট কৰাই থৈ আহিছোঁ। আমি 3.5 লাখতকৈ অধিক আৰু নতুনকৈ ছাৰ্ভে কৰি আমি জিঅ'টেক কৰাই মানে থৈ আহিছোঁ। ইয়াৰ লগতে আমাৰ যিটো মাইনাও চেৰাং বুলি এটা স্কিম আছিলে চেল্ফ হেল্প গ্ৰুপৰ কাৰণে, প্ৰায় 10,000 মহিলা আত্মসহায়ক গোটবিলাকক আমি 75,000 25,000 প্ৰথম কিস্তিটো দি আহিবলৈ সক্ষম হৈছোঁ। যেনেকৈ আমি এডুকেশ্যনৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনি
আমাৰ যোনটো জ্ঞান চেৰাং মিছন আছিলে, জ্ঞান চেৰাং মিছনৰ আণ্ডাৰত গৰীব দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীক আমি ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেঞ্চ 5,000কৈ বছৰীয়াকৈ আমি দিছোঁ। 9,600কৈ আমি প্ৰত্যেক বছৰে এনেকৈ দি আহিছোঁ। আৰু জ্ঞান চেৰাং মিছনৰ আণ্ডাৰতে প্ৰত্যেকটো স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো ঠিক কৰাৰ কাম কৰি আহিছোঁ। বহুত মানে কাম কৰাৰ কাৰণে আমাৰ বিটিআৰৰ যিমান ডিষ্ট্ৰিক্ট আছে এডুকেশ্যন ৰেংকিঙত এটলিষ্ট মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী এক্সামিনেশ্যনৰ যোনটো ৰেংকিং আছিলে এইটো বহুত ইম্প্ৰুভ হৈছে। চিৰাং আৰু বাক্সাটো 1 নম্বৰত আহি গৈছে। গতিকে এইবিলাক যাতে উটুত থাকে বা এইবিলাক কথা প্ৰচাৰ কৰিবলৈ আমি মটৰচাইকেল টুৰটো মানে কৰিছিল, এইবিলাক উদ্দেশ্য লৈ পেলাই। কিছুমান এক্সপিৰিয়েঞ্চটো মানে ক'ব লাগিব যে মানে কিছুমান ক'ব গ'লে ডিসহাৰ্টেনিং বা তেনেকুৱা ডিসএপইণ্টেড এক্সপিৰিয়েঞ্চেছ আমি পালোঁ। স্পেচিয়েলি যেতিয়া আমি বিটিআৰৰ 5টা ডিষ্ট্ৰিক্টটো ক্ৰছ কৰিলোঁ, আমি যেতিয়া শোণিতপুৰ ডিষ্ট্ৰিক্টত সোমালোঁ, শোণিতপুৰ ডিষ্ট্ৰিক্টত যিবিলাক মানে আমাৰ ট্ৰাইবেল গাঁওবিলাক আছে, এই ট্ৰাইবেল গাঁওবিলাক নতুনকৈ যে বিটিআৰত মানে সংযোজন কৰা হ'ল, ইনক্লুড কৰা হ'ল, এই গাঁওবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো বহুত বেয়া। স্পেচিয়েলি ৰাস্তা বহুত বেয়া। ইমান ধুনীয়া ঠাই, ইমান ফাৰ্টাইল মানে ৰাইচ ফিল্ডছ, মানুহবিলাক বহুত ভাল, বহুত বছৰ ধৰি এইবাৰ মানে এইটো মানে তেজপুৰ চিটিৰ পৰা ইমান ওচৰত এই গাঁওবিলাক ইমান আণ্ডাৰ ডেভেলপ হৈ আছে। ৰাস্তা নাই, কালভাৰ্ট নাই, দলং নাই, ইলেক্ট্ৰিচিটি নাই, ফোন নেটৱৰ্ক নাই, বহুত বেয়া অৱস্থা। আমি গৈ পেলাই ভালুকপুঙৰ ওচৰত এইটো যে হাইৱে আছে, বালিপাৰাৰ পৰা যে ভালুকপুং এটা বহুত মানে ভাল হাইৱে আছে, এই হাইৱেটো নেশ্যনেল হাইৱেৰ একদম দাঁতিকাষৰীয়া এটা গাঁৱত থাকিলোঁ আমি, পাথৌপুৰী বুলি গাঁও। হাতী মানুহৰ বহুত সংঘাত হয় তাতে। হাতী আমি যিদিনাখন গৈছোঁ সেইদিনাখন হাতীৰ জাক আহিছিল। চ' গাঁৱৰ মানুহবিলাক আমাক মানে গোটেই ৰাতি হাতী পহেৰা দি পেলাই আমাক শুবলৈ দিলে এই পাথৌপুৰী গাঁৱত, ৰাস্তাৰ কাষতে। তাতে ফোন নেটৱৰ্ক নাপায়, ফোন নেটৱৰ্ক নাই, ইলেক্ট্ৰিচিটি নাই এই পাথৌপুৰী গাঁৱত। তাত এইটো মানে বহুত দুখ লগা কথা, হাইৱেৰ ওচৰতে এতিয়াও ফোন নেটৱৰ্ক নাপায়। কিবা দুৰ্গম এলেকা হ'লে কিবা হ'লে বেলেগ কথা, একদম হাইৱে দুৰ্গম এলেকাতে নাপায়েই, ৰাস্তা ঘাট নাই। মটৰচাইকেল আমি মানে 10, 15, 20 মেক্সিমাম 20 স্পীডত আমি চলাবলগীয়া হৈছিলোঁ। ক'ৰবাত পৰি যাব বিচাৰিছিলোঁ, পিছলি গৈছোঁ, বহুত মানে সময় লাগি গ'ল আমাৰ তাতে। আৰু আমিতো একদিনে গৈছোঁ, কিন্তু তাতে যে মানে নিকাজিকে যে বসবাস কৰে এই মানুহবিলাকৰ কাৰণে বহুত মানে দুখ লগা। বিশ্বনাথত সোমালোঁ, বিশ্বনাথতো মানে এই যে মাজুলী এৰিয়া, এই যে শান্তিপুৰ এৰিয়া, এইবিলাকত মানে চালোঁ স্কুল মানে বহুত বেয়া অৱস্থাত আছে, স্কুলৰ ঘৰ নাই, ছাত্ৰ ছাত্ৰীবিলাক এই মানে মেকশ্বিফ্ট স্কুলবিলাকতে মানে পঢ়িব লগা হৈছে। এইবিলাক ক'ব গ'লে বহুত দুখ লগা কথা। চ' তাৰ মাজত আমি ভাৰত এতিয়া চন্দ্ৰয়ান পঠালোঁ, চন্দ্ৰয়ান 1, চন্দ্ৰয়ান 2, এতিয়া চন্দ্ৰয়ান 3 না কিবা হ'ল নেকি না চন্দ্ৰয়ান 4 এইটো হৈ আছে। মানুহ এভাৰেষ্টলৈ গৈ পালে, আমি কথা পাতি আছোঁ যে মংগল গ্ৰহত গৈ আমি বসবাস কৰিম কিবা কিবি বুলি। আৰু আমাৰ ইয়াতে বহুত মানে ডাঙৰ ডাঙৰ কথা চলি আছে অসমত, কিন্তু অসমৰ এইবিলাক অঞ্চলত আমি যে এতিয়া যে বহুত বেয়া অৱস্থাত মানুহে জীৱন যাপন কৰিব লগা হৈছে, এইটো আমাৰ কাৰণে ক'ব গ'লে সমাজ হিচাপে আমি লাজ লগা কথা এইটো। আৰু চৰকাৰৰ মানে বহুত গধুৰ দায়িত্ব আছে এইবিলাক মানে যে অন্তঃগাঁথনি বেচিক মিনিমাম যে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, ৰোড, স্কুল, এইবিলাক মানে খোৱা পানীৰ ব্যৱস্থা, ইলেক্ট্ৰিচিটি। আমি ডিক্লেয়াৰ কৰিছোঁ যে 100% ইলেক্ট্ৰিফাই হৈ গ'ল। মণিপুৰৰ কোনোবা এটা লাষ্ট গাঁৱত লাষ্ট ইলেক্ট্ৰিফিকেশ্যন হৈ গ'ল, কিন্তু আমি দেখা পালোঁ যে এইবিলাক গাঁও এতিয়াও বহুত গাঁও ইলেক্ট্ৰিফিকেশ্যন পোৱা নাই। এইটো আমাৰ কাৰণে বহুত মানে ক'ব গ'লে এজ এ দেশ হিচাপে, কোনো পাৰ্টিক মই ব্লেম কৰিব বিচৰা নাই, পাৰ্টি মানে গভৰ্ণমেণ্ট উইল কাম, গভৰ্ণমেণ্ট উইল গো, বাট এজ এ নেশ্যন, এজ এ society, I think we should take responsibilities of these things. At least basic infrastructure, basic minimum infrastructure for dignified living must be given to these people. And we must take responsibility. I'm not blaming anyone, I'm taking the responsibility, and I'm willing to go again and again in those areas where people still don't have land rights, people still don't have basic road infrastructure. And as basic as school building is not there, is something which is unacceptable in a democracy. And today I think we are the third largest economy in the world. As a country, we are the third largest
economy in the world. Being a third largest economy, our citizens also should get benefit out of this economic boom, where at least the basic roads, basic phone network. Phone is a basic essential thing in this age. So I would urge upon the people at the helms of affair to look into this matter. And with our motorbike tour, we have learned a lot, loads of experience, and I think this will remain in our hearts, in our minds, and we are so grateful to people of BTR, people of Assam, for all the cooperations, all the help, all the tasty foods, and amazing experience of staying in the makeshift tents. Those will remain in our hearts and minds in life for lifetime. I thank our party leadership for allowing us to do this motorcycle tour, and as I have said in many of the meetings, this is a democratic country. All of us should participate. We should celebrate the democracy that we have received from our founding fathers of the nations. We are a very proud nation where every citizen, every young people, the Gen Z should participate in politics. They should be part, well, it can be the ruling party or it can be opposition party, or individually also should participate in the democratic process. Not only in the election comes in once only in 5 years, but on everyday basis you should participate. Hold the government of the day accountable, whichever party it is, for the public tax money that goes into the government exchequer. And it is with this your money, your tax, you pay tax while you are recharging your mobile. You pay tax when you are buying medicine. You pay tax while you are buying books and pen for your children. So it is our taxes money that the government runs. So it is not somebody's charity to do good work in the for the citizens. এইটো কোনো charity নহয়, এইটো ৰাইজৰে পইচা, ৰাইজৰ উন্নয়নৰ কাৰণে এইটো টেক্স কালেকশ্যন কৰি পেলাই কাম কৰে। ইনফেক্ট MLA, মন্ত্ৰী, MP তেখেতসকলৰ যে salary দিয়ে, এইটো আমাৰ টেক্সৰ পৰা দিয়ে, আপোনাৰ টেক্সৰ পৰা দিয়ে, আপোনাৰে পইচা হয়তো। ৰাস্তা বনাই যে এইটো কোনো charity নহয়, স্কুল বনাই যে এইটো কোনো charity নহয়, এইটো আপোনাৰ আমাৰ টেক্সৰ পইচা দি এইটো বনায়। গতিকে আমি সকলোৱে ৰাইজৰ প্ৰতিনিধিসকলক আমি একাউণ্টেবল কৰিব লাগে। এইটো কোনো পাৰ্টি হিচাপে নহয়, এইটো UPPL, BPF, কংগ্ৰেছ, BJP হিচাপে নহয়। এইটো UPPL চৰকাৰ গ'ল, BPF চৰকাৰ আহিল, BPF চৰকাৰ যাব, UPPL চৰকাৰ আহিব। গতিকে এইবিলাক কথাটো চলি থাকিব, কিন্তু অভাৰঅল আমি গণতন্ত্ৰৰ প্ৰক্ৰিয়াত সকলোৱে অংশগ্ৰহণ কৰিব লাগে। স্পেচিয়েলি জেন জি আমি সকলোৱে, আমি ভাৰতৰ এজ এ প্ৰাউড চিটিজেন, মানে গৌৰৱান্বিত যে নাগৰিক আছো, আমি সকলোৱে আমি অংশগ্ৰহণ কৰিব, চ' ডেট আৱাৰ কাণ্ট্ৰি বিকামছ গ্ৰেট, আৱাৰ কাণ্ট্ৰি বিকামছ ভাইব্ৰেণ্ট। এইটো মানে কাৰো পাৰ্মিশ্যন নালাগে, এইটোৰ কাৰণে কাৰো মানে কিবা নালাগে। গতিকে সকলোৱে কৰিব পাৰে। আমি যেনেকৈ মটৰচাইকেল টুৰ কৰিলোঁ, আমি ভাবিলোঁ যে মটৰচাইকেল টুৰ কৰিলে ভাল হ'ব পাৰে, আমাৰ দেশৰ কাৰণে, আমাৰ সমাজৰ কাৰণে, আমাৰ নৱপ্ৰজন্মৰ কাৰণে, য়াং জেনেৰেশ্যনৰ কাৰণে ভাল হ'ব বুলি ক'লোঁ, আমি কৰি দিলোঁ। চ' anybody can do it because we are a free citizen of free country. So with this, once again, I extend my gratitude, heartfelt thanks to all the people who have helped us to complete this motorcycle tour, especially all our motorcycle riders, for your bravery, for your commitment, for your zeal to do something for the society. I am really proud of all of you, and I am so grateful to you for participating in this BTR motorcycle tour with the theme of Resurgent UPPL and Resurgent BTR. To all the sponsors, individual sponsors, thank you so much, and we wish a very joyous life for all of you. To our party leadership for allowing us to do this motorcycle tour, and to all the people of BTR and people of Assam who extended their cooperations, their help, their support, and most importantly, their blessings. We are committed to do more such things. As I have said, ये तो सिर्फ ट्रेलर है, पिक्चर अभी बाकी है। Thank you.